নমস্কাৰ ৰাইজ আৰু এয়া দেখিছেনে পটল ভাবিলো আজি এটা পটলৰে ৰেচিপি বনাও একদম কম সময়ৰ ভিতৰতে আৰু ইয়াক আমি পটল পুষ্ট বুলি কওঁ আপোনালোকে বা কি বুলি কয় নাজানো আৰু এয়া দেখিছেনে মোৰ পটল পুষ্ট ৰেডি হৈ গৈছে তো ভাবিলো ভিডিওটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ পটল পুষ্টৰ তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু পটলখিনি ভালদৰে মই দুইফালে এনেকুৱাকৈ কাটি লৈছোঁ কাটি ভালদৰে চেলাই ল'ব লাগিব পটলখিনি আৰু এনেকুৱাকৈ ভালদৰে চেলাই মই এনেকুৱাকৈ ভালদৰে চেলাই লৈছোঁ আৰু চেলাই দেখিছেনে এনেকুৱাকৈ আধালৈকে মানে কাটি দিছোঁ যিহেতুকে মছলাখিনি ভিতৰত সোমাই সেইটোৰ কাৰণে মই এনেকুৱাকৈ গোটেইকেইটা পটলে কাটি ল'ম আৰু কাটি দেখিছেনে এনেকুৱা ধৰণৰো কেইটামান শ্বেপ দিছোঁ মই এয়া মাজেৰে যাতে মছলাখিনি সোমাই আপোনালোকে এনেকুৱাকৈও কাটিব পাৰিব এয়া এনেকুৱাকৈ মছলাখিনি সোমাবৰ কাৰণে আৰু এনেকুৱাকৈ কাটি পটলকেইটা ভালদৰে ধুই ল'ম গোটেইকেইটা পটল মই একেহতে কাটি লৈছোঁ কাটি এইফালে পটলকেইটা মই ভালদৰে ধুই লৈছোঁ আৰু ধুই যিহেতুকে পটলখিনি বইল কৰি ল'ব লাগিব তো সেইটোৰ কাৰণে মই পানী গৰম কৰি লৈছোঁ কৰি এইফালে মই পটলখিনি দি দিছোঁ আৰু পটলকেইটা দিয়াৰ পিছত এইফালে মই অকণমান নিমখ দি দিম আৰু এইফালে পটলখিনি বইল হৈ আছে আৰু এয়া দেখিছেনে বইল হৈ পটলখিনি বইল হৈ গৈছে আৰু সেইফালে পটলখিনি বইল হ'ল মই গেছটো অফ কৰি দিলোঁ আৰু এয়া চিনি পাইছেনে এইটোকে আমি পুষ্ট বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো কমেণ্টত জনাই দিব আৰু এইটো দেখাত একদম সৰিয়হৰ নিচিনা লাগে কিন্তু এয়া সৰিয়হ নহয় সৰিয়হ বেলেগ পুষ্ট বেলেগ পুষ্টটো একদম মিহি বালুৰ নিচিনা আৰু সৰিয়হটো হৈছে মোটা মোটা তো এইখিনি ভালদৰে মই ধুই ল'ম আৰু এইটো বাতিত ধুলে একবাৰে ওলাই যাব যিহেতুকে বালুৰ নিচিনা মিহি পুষ্টখিনি তো সেইটো কাৰণে মই ছেকেণ্ডিত ভালদৰে চাহ চেকা ছেকেণ্ডিত ভালদৰে ধুই লৈছোঁ ধুই এইফালে মই বটি লৈছোঁ আৰু এনেকুৱাকৈ বটি লৈছোঁ আৰু পুষ্টটো মানে বহুত এইফালে মই নিমখ লৈছোঁ এটা বাতিত এইফালে ৰং গুড়া জিৰাৰ গুড়া ধনিয়া গুড়া জলকীয়া গুড়া দি এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু যিহেতুকে গুড়া মছলা হওক বা বটা মছলা হওক কিন্তু ভাজি দিলে ইয়াৰ টেষ্টটো দুগুণ হয় তো সেইটোৰ কাৰণে মই এইখিনি ভাজি কৰি ল'ম আৰু পুষ্টটো যিহেতুকে বটি ৰখাৰ পিছত পুষ্টটো মানে টাইট হৈ যায় তো সেইটোৰ কাৰণে বটিয়ে মানে দিব লাগিব আৰু এইফালে কেৰাহী গৰম হোৱাৰ পিছত মই তেল দি দিলোঁ আৰু তেল দি যিহেতুকে পটলকেইটা ঠাণ্ডা হৈছে সেইকাৰণে পটলকেইটা হাতেৰে এনেকুৱাকৈ চেপি লৈছোঁ পানীখিনি পেলাই দিছোঁ গোটেইকেইটা পটল এনেকুৱাকৈ উঠাই তাৰপিছত ইয়াতে মই দি দিম নিমখ ৰং গুড়া দি ভালদৰে মিক্স কৰি এইফালে মই ভাজি কৰি লৈছোঁ আৰু পটলকেইটা এনেকুৱাকৈ ভাজি কৰি লোৱাৰ পিছত পটল ভাজি হৈ গৈছে আৰু ভাজি হোৱাৰ পিছত পটলকেইটা উঠাই যিখিনি তেল থাকিব তাতে মই চব্জিখিনি বহাই দিম আৰু এইফালে সেই তেলতে মই এটা শুকান জলকীয়া দি দিছোঁ কালি জিৰা দি এইখিনি ভালদৰে লাৰি এইফালে মই বটি ৰাখিছিলোঁ যে পুষ্ট আৰু সৰিয়হ সেইখিনিও দি দিছোঁ কৈছিলোঁ নে পুষ্টখিনি টাইট হৈ যায় বটি ৰখাৰ পিছত এয়া টাইট হৈ গৈছে আৰু এইফালে মছলাখিনিও দি দিছোঁ একো নাই পিছত ঠিক হৈ যাব এতিয়া টাইট হৈছে আৰু মছলাখিনি এনেকুৱাকৈ অলপ টাইম ভাজি থাকিব লাগিব আৰু এনেকুৱাকৈ ভাজি কৰাৰ পিছতে এয়া মছলাখিনি ভাজা হৈ গৈছে আৰু মছলাখিনি ভাজা হোৱাৰ পিছত যোনখিনি পটল মই ভাজি কৰি ৰাখিছিলোঁ সেই পটলখিনি ইয়াতে দি দিছোঁ দি পটল আৰু মছলা একেলগে ভাজি কৰিম এতিয়া আৰু এনেকুৱাকৈ অলপ টাইম ভাজি কৰাৰ পিছত যিটো চচপেনত মই পটল বইল কৰিছিলোঁ সেই চচপেনটোতে মই অকণমান পানী গৰম হ'বলৈ দি দিছিলোঁ আৰু পানী গৰম হোৱাৰ পিছত এইফালে যিহেতুকে পটলখিনি ভাজি কৰি লৈছোঁ আৰু পুষ্টটো এনেকুৱাকৈ কেৰাহীত লাগি ধৰে তো সেইটোৰ কাৰণে লাৰি থাকিব লাগিব আৰু এইফালে গৰম কৰি ৰখা পানীখিনি ইয়াতে মই দি দিলোঁ
দি এনেকুৱাকৈ ভালদৰে লাৰি দিব, যিহেতুকে পুষ্টটো মিক্স হৈ যায় সেইটোৰ কাৰণে। ভালদৰে লাৰি ইয়াক অকণমান টাইম হৈ থাকিবলৈ দিছোঁ আৰু এয়া হৈ গৈছে, এয়া দেখিছেনে হৈ গৈছে পটল পুষ্ট। আৰু কোনে কোনে এনেকুৱাকৈ বনায় প্লিজ কমেণ্ট কৰি জনাই দিব, আৰু যদি নবনায় তেতিয়াহ'লে এনেকুৱা পদ্ধতিৰে বনাব একদম কম সময়ৰ ভিতৰতে, আৰু খাবলৈ বহুত টেষ্টি হয়। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু লগতে এটা শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু যদি আপোনালোকে খোৱা নাই এনেকুৱাকৈ ট্ৰাই কৰিব, কিন্তু একদম কম সময়ৰ ভিতৰত একদম ধুনীয়া ৰেচিপি, বহুত টেষ্টি। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।